Hello student friends, তোমালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ এক্সাৰসাইজ 2.3 ৰ 6 নম্বৰ প্ৰশ্ন, য'ত আমাক 2 নম্বৰ প্ৰশ্ন দিয়া আছে x to the power 4 plus x cube minus 9x square minus 3x plus 1 18 তে কিতাপত এটো 8 বুলি আছে কিন্তু এটো হ'ব 18 এই বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা। এতিয়া আমাক এটা বহুপদ দিয়া আছে তাৰ দুটা শূন্য দিয়া আছে আমি বাকি কেইটা শূন্য নিৰ্ণয় কৰিব লাগে। এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আমি ইয়াৰ আগৰ ভিডিঅ'ত সমাধান কৰিছো। তাতে কৈছিলো যে আমি যদি বহুপদটো চাওঁ ইয়াৰ চলকৰ ম্যাক্সিমাম পাৱাৰটো কিমান আমি মন কৰিব লাগে। এটা চলকৰ ম্যাক্সিমাম পাৱাৰটো হৈছে 4 অৰ্থাৎ এই বহুপদটোৰ মাত্ৰা হৈছে 4। যদি মাত্ৰা 4 তেতিয়া হলে ইয়াৰ শূন্য হ'ব 4টা। তাৰে আমাক দুটা দিয়া আছে আমি বাকি দুটা নিৰ্ণয় কৰিব লাগে। তে ইয়াৰ আগৰ ভিডিঅ'টো যেতিয়া আমাক এটা শূন্য দিয়া আছিল যেটো আমাক 1 বুলি কোৱা আছিল তাৰ পৰা আমি এটা উৎপাদক উলিয়াই ল'ব পাৰিছিলো। উৎপাদকটো হৈছিল x - 1। তে ইয়াতে +1 আছে নহয় গতিকে আমি উৎপাদকটো কি পাই যাম x - 1। এতিয়া আমি কি কৰিম আমাক ইয়াতে দুটা শূন্য দিয়া আছে গতিকে আমি ইয়াতে দুটা উৎপাদক পাম। এটা উৎপাদক হ'ব x - √3 যেহেতু এটো +√3 গতিকে আমি উৎপাদকটো লিখোতে কেনেকৈ লিখিম x - √3 আৰু ইটো যেহেতু এটো -√3 গতিকে ইটো হ'ব x + √3 তে সেই কথাটোকে আমি ইয়াতে লিখিম। তে শূন্য দুটাৰ পৰা আমি কি গম পালো যে উৎপাদক দুটা হ'ব এটা হ'ব x - √3 আৰু এটা হ'ব x + √3। এতিয়া আমি কি কৰিব লাগিব ইয়াৰ আগৰ প্ৰশ্ন যেতিয়া সমাধান কৰিছিলো তাত এটা উৎপাদক দিয়া আছিল এটা শূন্য দিয়া আছিল আমি এটা উৎপাদক উলিয়াইছিলো আৰু সেই উৎপাদকটোৱে দিয়া থকা বহুপদটো হৰণ কৰিছিলো কিন্তু ইয়াতে দুটা উৎপাদক আহি গ'ল গতিকে আমি এই দুটা উৎপাদক প্ৰথমতে পূৰণ কৰিব লাগিব। তে x - √3 আৰু ইয়াৰ লগত যদি মই x + √3 পূৰণ কৰো তেতিয়া হলে এটো এটা ফৰ্মুলাত আহি গ'ল। ফৰ্মুলাটো হৈছে a + b * a - b। তে এটো ইকুৱেল কি হয় a² - b²। যদি ইয়াতে মই চাও a - b আৰু a + b হৈ আছে a + b * a - b আৰু a - b * a + b একেই কথা। তেতিয়া কি হয় a² - b²। তে ইয়াতে a ঠাইত কি আছে x আছে গতিকে কি হ'ব x² - b ঠাইত কি আছে √3 গতিকে √3² হ'ব যেনেকৈ a² - b² হয় তেনেকৈ x² - √3² হৈ যাব। তে ইয়াৰ পৰা আমি কি পাই যাম ইয়াৰ পৰা আমি পাই যাম x² - a স্কয়াৰ √3 কাটা গৈ কি থাকিব 3 হ'ব অৰ্থাৎ x² - 3 হৈ যাব। মানে আমি x + √3 x - √3 আৰু x + √3 পূৰণ কৰিলে লাষ্টত পামগৈ x² - 3 পাই যাম। এই যেটো বহুপদ পালো এই বহুপদটোৱে আমি এই বহুপদটোক হৰণ কৰিব লাগিব। তে হৰণ কৰিবলৈ আমি শিকিছো বহুপদে বহুপদক যদি মই x² - 3 এই বহুপদটোক যদি হৰণ কৰিব লগা হয় তেতিয়া মই কি কৰিব লাগিব প্ৰথমটো কেইবাৰ হৰণ যায় চাব লাগিব। মানে x to the power 4 ক x² কেইবাৰ হৰণ যাব পাৱাৰ কেইটা বিয়োগ কৰি চালেই হৈ গ'ল। তে x² বাৰ হৰণ যাব এইটো আমি ওপৰত পাতিম x²। এই যেটো x² বাৰ হৰণ গ'ল সি আকৌ আগৰ কেইটাৰ লগত পূৰণ কৰি চাব লাগিব। ইয়াৰ লগত পূৰণ কৰিম ইয়াৰ লগত পূৰণ কৰি আমি তলত পাতিব লাগিব। এইটো এটা পূৰণ কৰিলে হ'ব x to the power 4 মাইনাসে প্লাসে মাইনাস হ'ব 3 * x² মানে -3x²। তে এইখিনি আমি -3x² যদি পাতি দিওঁ তে পিছত আমাৰ খেলিমেলি হ'ব যেহেতু এটো x³ ৰ ঘৰ গতিকে ইয়াত x³ ৰাখি আহিব লাগিব। এটো হৈছে আমি যেটো পূৰণ কৰি পাইছো এটো স্কয়াৰ গতিকে আমি তাক স্কয়াৰ ঘৰত পাতিম মানে -3x² টো মই এই 9x² তলত পাতি দিম নহলে পিছত আমি বিয়োগ কৰোতে খেলিমেলি হ'ব। তে এতিয়া আমি পাই গলো পূৰণ কৰি x to the power 4 - 3x²। এতিয়া আমি বিয়োগ কৰিব লাগিব। তে ইয়াৰ আগৰ ভিডিঅ'ত আমি কৈছিলো যদি বিয়োগ কৰো তেতিয়ালে চিনকিডাল আমি উল্টাকে ভাবিব লাগিব। ইয়াত যদি প্লাস আছে আমি ভাবিম তাক মাইনাস ইয়াত মাইনাস আছে তাক ভাবিম আমি প্লাস বুলি। তেনেকৈ কৰাৰ পিছত আমি কি কৰিব লাগিব চাব লাগিব বিয়োগ কৰোতে কি হ'ব এই দুটাটো কাটাই যাব এইটো তলত একো নাই গতিকে ডাইৰেক্ট নামি আহিব x³ হৈ। এইকেইটা যদি চাওঁ এতিয়া x² 9টা ধাৰ x² 3টা জমা তে ধাৰ 9টা জমা 3 গতিকে ধাৰত থাকিব 6 ধাৰ হৈ থাকিব 6x² হৈ যাব আৰু এইটো 3x + 18 টো ডাইৰেক্ট নামি আহিব।
তো ইয়াৰ পিছত আমি কি কৰিব লাগিব আকৌ এইটো বহুপদক হৰণ কৰিম গতিকে প্ৰথম পদটো কেইবাৰ হৰণ যায় চাম x কিউবক যদি x স্কয়াৰ হৰণ কৰে তেতিয়া আমি পাম x গতিকে আমি ওপৰত পাতিব লাগিব x এইটো x ইয়াৰ লগত পূৰণ কৰিব লাগিব পূৰণ কৰিলে এইটো এটা পূৰণ কৰিলে আমি পাই যাম x কিউব মাইনাছ 3x হ'ব মাইনাছে প্লাছে মাইনাছ হ'ব 3 ইনটু x মানে 3x হ'ব আৰু আমি 3x ৰ তলত পাতিব লাগিব আমি এইখিনিত নাপাতো এইখিনি এনেকৈ 3x পাতিলে এইটো x স্কয়াৰ হ'ব নহয় এইটো x পাতিলে নহ'ব তে x ৰ ঘৰটো গতিকে ইয়াৰ তলত পাতিম তেতিয়া আমি বিয়োগ কৰিলে এইটো মাইনাছৰ এইটো প্লাছৰ বুলি ভাবিম তেতিয়া এইটো ডাইৰেক্ট নামি আহিব 6x স্কয়াৰ এইটোটো কেনসেল হৈ যাব তেতিয়া কি থাকিব 3 এইটো x তিনিটা ধাৰ x তিনিটা জমা আৰু ধাৰ সমান গতিকে কেনসেল হৈ যাব এইটো প্লাছ 18 টো ডাইৰেক্ট নামি আহিব তে এতিয়া আমি কি কৰিব লাগিব আকৌ এইটো হৰণ কৰিব লাগিব তে -6x স্কয়াৰক যদি মই x স্কয়াৰে হৰণ কৰোঁ তেতিয়া x স্কয়াৰ কেনসেল যাব থাকিব কিমান -6 মানে আমি ওপৰত কিমান পাতিব লাগিব -6 পাতিব লাগিব এই ওপৰত পাতাৰ পিছত এই আগৰ কেইটাৰ লগত পূৰণ কৰি তলত পাতিব লাগে তে প্লাছে মাইনাছে মাইনাছ হৈ যাব x স্কয়াৰ আৰু 6 পূৰণ কৰিলে 6x স্কয়াৰ হৈ যাব মাইনাছে পূৰণ কৰিলে প্লাছ হৈ যাব 3 ইনটু 6 মানে 18 হৈ যাব অৰ্থাৎ আমি হৰণ কৰি কিমান পাই গলো x স্কয়াৰ প্লাছ x মাইনাছ 6 এই আগৰ ভিডিঅ'টোত আমি কৈছিলো যে আমি যদি 18 ক 3 ৰে ডিভাইড কৰো তেতিয়া 3 6 যা 18 হৈ যাব মানে মই 18 টোক লিখিব পাৰি এনেকেও 3 ইনটু 6 মানে 3 ইনটু 6 বুলি ক'লেও আমি 18 টোক লিখিব পাৰো ঠিক ইয়াতো তেনেকৈ এইটো আৰু এইটো পূৰণ কৰিলে আমি এই যেটো বহুপদ দি আছিল হেতু পাব পাৰো মানে যেটো x to the power 4 plus x cube minus 9x square minus 3x plus 18 আছিলে এটো মই এনেকেও লিখিব পাৰো x square minus 3 এটো আৰু এটো পূৰণ ফল হিচাপে মানে x square plus x minus 6 হিচাপেও লিখিব পাৰো তে ইয়াতে আমি x minus 3 টো আমাৰ বিশেষ কাম নাই এটো এনেকে পাতি যাম জাস্ট আমি ইয়াক কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব তে ইয়াৰ আগৰ ভিডিঅ'টোত আমি কৰিছিলো যে উৎপাদক বিশ্লেষণ কৰিব কাৰণে x square যেটো সহগ আছে হেতু আৰু ধ্ৰুবক পদটো পূৰণ কৰিব লাগে তে x স্কয়াৰ সহগ হৈছে 1 আৰু তাৰ লগত 6 পূৰণ কৰিলে আমি পাম 6 এই যদি 6 ৰ আমি উৎপাদক বিশ্লেষণ কৰি চাও তেতিয়া আমি তাত পাই যাম 1 * 6 আৰু 2 * 3 ইয়াৰে 1 আৰু 6 যদি প্লাস কৰো 7 হ'ব মাইনাস কৰিলে 5 হ'ব বা 5 হ'ব এইটা যদি আমি প্লাস কৰো 5 পাম মাইনাস কৰিলে 1 পাম তে আমি ইয়াতে মাজৰ পদটো চাব লাগে মাজৰ পদটো আছে x মানে ইয়াৰ সহগ হৈছে 1 আমি 1 পাব লাগে তে এটো আমি যোগ কৰিলে 7 পাও বিয়োগ কৰিলে 5 পাও ইয়াতে যোগ কৰিলে 5 পাও বিয়োগ কৰিলে 1 পাও মানে ওপৰটো আমাৰ কামত নাই ইয়াতে যেহেতু 1 পাও কেতিয়া 1 পাইছো যেতিয়া আমি বিয়োগ কৰো তে আমি বিয়োগ ফলটো 1 পাব লাগিব ইয়াতে +1 পাব লাগিব গতিকে ডাঙৰটো মানে 3 টোক আমি প্লাছত ধৰিম আৰু সৰুটোক মাইনাছত ধৰিম তেতিয়া 3x - 2x হিচাপে আমি মাজৰ পদটো ভাগিব পাৰিম এই যে যিকিটা উৎপাদক পাইছিলো 6 2 আৰু 3 সেইকিটা উৎপাদকতে আমি মাজৰটো ভাগিব লাগিব মানে x স্কয়াৰ + 3x - 2x - 6 লব লাগিব এই যে মাজত আমি 3x - 2x কৰিলো কেনেকৈ কৰিলো এই কথাটো যদি বুজি পোৱা নাই তোমালোকে তেতিয়াহলে কমেন্ট সেকশনত জনাই দিবা এই কথাটো মই আকৌ ভালদৰে বুজাই দিম এই উৎপাদক বিশ্লেষণৰ এই স্টেপটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ স্টেপ গতিকে ভালকে মন কৰিবা যদি বুজি পোৱা নাই মোক জনাবা মই আকৌ ভালদৰে বুজাই দিম তে ইয়াৰ পিছৰ স্টেপটো কি হ'ব x স্কয়াৰ - 3 থাকিবই ইয়াৰ পৰা আমি কমন ল'ব লাগিব এই প্ৰথম দুটাৰ পৰা কমন ল'ম প্ৰথমটাতে x স্কয়াৰ মানে x * x দ্বিতীয়টোত আছে 3x মানে 3 * x তে দুইটাতে কি আছে ইয়াতো x আছে ইয়াতো x আছে মানে আমি ইয়াৰ পৰা x কমন ল'ব পাৰিম ইয়াৰ পৰা x কমন ল'ব পাৰিম তে ইয়াতে থাকিব কিমান ইটো x থাকিব আৰু ইয়াত কি থাকিব +3 থাকিব নেক্সট মাইনাস চিন আছে মাইনাস আকৌ 2x আৰু 6 আছে 2x মানে 2 * x 3 টোক আমি লিখিব 6 টোক লিখিব পাৰিম 2 * 3 তে দুইটাতে কি আছে ইয়াতো 2 আছে ইয়াতো 2 আছে মানে আমি ইয়াৰ পৰা 2 কমন ল'ব পাৰিম ইয়াৰ পৰা 2 কমন ল'ব পাৰিম ইয়াত থাকিব x আৰু ইয়াতে 2 টো কমন লোৱাৰ পিছত কি থাকিব 3 ইয়াতে প্লাস হ'ব নে মাইনাস হ'ব আমি কেনেকৈ গম পাম ইয়াত চালেও গম পাম বা মাইনাসে প্লাস ওলাই আছে গতিকে এটো প্লাস হ'ব লাগিব মাইনাসে প্লাসে মাইনাস ওলাব তেতিয়া এতিয়া x স্কয়াৰ - 3 পালো তে এইখিনিৰ পৰা আমি কি কৰিব লাগিব কমন ল'ব লাগিব ইয়াৰ পৰা আৰু ইয়াৰ পৰা যদি আমি চাওঁ দুইটাতে x + 3 দুইটাতে আছে গতিকে x + 3 টো মই কমন ল'ম তেতিয়া থাকিব ইয়াৰ পৰা x + 3 টো গুচি গ'ল থাকিব x মাইনাস ইয়াৰ পৰা x + 3 গুচি গ'ল থাকিব 2 অৰ্থাৎ আমি লাষ্টৰ উৎপাদক বিশ্লেষণ কৰি x স্কয়াৰ - 3 * x + 3 x - 2 পাই যাম
এইটোৰ পৰা আমি অলৰেডি উৎপাদক গম পাই থৈ দিছোঁ, শূন্য গম পাই থৈ দিছোঁ, গতিকে ইয়াৰ আমাৰ এতিয়া বিশেষ প্ৰয়োজন নাই, আমাৰ এই দুটাৰ প্ৰয়োজন আছে। তো এই দুটাৰ পৰা আমি ক'ব গ'লে ইয়াৰ পৰা আমি শূন্যটো কি পাম বাৰু? এতিয়া প্ৰথমতেই কৈছিলোঁ যদি আমি উৎপাদক দিয়া থাকে শূন্য উলিয়াব পাৰিম। ইয়াতে +3 আছে নহয়, গতিকে ইয়াৰ শূন্যটো হ'ব -3। ইয়াতে -2 আছে নহয়, গতিকে ইয়াৰ পৰা শূন্যটো পাম আমি +2। মানে আমি নতুনকৈ যিকেইটা পালোঁ শূন্য, এটা হৈছে -3 আৰু এটা হৈছে +2, তাকে লিখি দিম এতেকে। বাকী দুটা শূন্য -3 আৰু +2 হ'ব। কেনেকৈ এইটোৰ পৰা মই -3 পালোঁ, কেনেকৈ এইটোৰ পৰা +2 পালোঁ, যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই উপকৃত হৈছে বুলি ভাবিছা তেতিয়াহ'লে লাইক কৰিবা, লগৰসকলৰ মাজত শ্বেয়াৰ কৰিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া ভিডিঅ'টো চাই থকাৰ বাবে তোমালোক সকলোকে পুনৰ এবাৰ ধন্যবাদ।